Hello everyone, good morning and welcome back to my YouTube channel. সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু আশা কৰিছো সকলো বহুত বেছি ভালে আছে আৰু আজি ভিডিওটো আকৌ ঘৰৰ পৰা বনাইছো বেকগ্ৰাউণ্ডটো দেখিছে কি গম পাইছে লাষ্টৰ ভিডিওটো মই বাৰ্থডে বনাইছিলো আৰু বাৰ্থডে পিছতে বহুত বেছি গা বেয়া হ'ল যাৰ কাৰণে ভিডিও বনাব পৰা নাছিলো আৰু তাৰ পিছতে এতিয়া আকৌ ঘৰলৈ আহিলো আকৌ ভিডিওটো ঘৰৰ পৰা ষ্টাৰ্ট কৰিছো বহুত বেছি গা বেয়া হ'ল আৰু হেতু কাৰণে মানে মাও গ'ল বাৰু তাত থাকিলে কেইদিনমান মানে মই গা বেয়া হোৱাৰ কাৰণে নিজে একো কৰিব পৰা হোৱা নাছিলো তাৰ পিছতে সেইকাৰণে ঘৰতে গুচি আহিলো মানে ৰুমত থাকিলে নিজে ভাত পানী বনাই খাবলৈ মন নাযায় আৰু গাটো বেয়া থাকিলেতো আৰু মন নাযায় সেইটো কাৰণে ঘৰলৈ গুচি আহিলো কেইদিনমান থাকো বুলি ইজনী মই টিকলি হাই আমাৰ হাপলি কেইটা ওলাইছে দুটা নহয় ন তেৰটাহে ওলাইছে তেৰটা আমি এতিয়া হাপলি দেখাম ন আমাৰ হাপলি ক'ত দুখ পাইছা ও তুমি নিজে নিজে দুখ পাই গলা ও ইয়াতে দুখ পাই গলা মাৰি দিলো দেই কি বনাইছা ইয়া ভাজি বনাইছা কিহৰ ভাজি ফুল ভাজি এয়া কাটিছা নেকি বাবা এয়া আমাৰ ৰান্ধনি ৰাতিপুৱাই ৰাতিপুৱাই খানা বনোৱাত লাগি গৈছে দেই মোক খাবলৈ দিবা নাই এই ওপৰটো ফাটি আছে ভালনে দেখিছা আমাৰ ঘৰ ডালিম কি ধুনীয়া হৈছে দেখিছা বা দেউতাৰ ৰুৱা ডালিম হয় ৰাতিপুৱা ফিডবেকটো দিব লাগিব একদম পেট ভৰি যোৱাকে দিছে টেষ্ট কৰিবলৈ দিছো কেনেকুৱা হৈছে কেনেকুৱা আকৌ দুদিনৰ পিছত ষ্টাৰ্ট কৰিছোঁ মানে এইটো ভিডিঅ' 3 দিন মিলাই মানে এইটো কমপ্লিট হ'বগৈ আৰু এতিয়া আমি পথাৰৰ ফালে অকণমান ওলাই আহিছোঁ আৰু এইফালে মায়ে পূৰা মানিমুনি মানে বুটলি আছে আগতে ধেৰ হৈছিলে মানিমুনি এতিয়া মানে বৰষুণ দিলে হ'ব বৰষুণ নাই যে একদম মানে মানিমুনিবোৰ ভালকৈ ওলোৱাই নাই আৰু ইয়াতে মানে চবেই পথাৰ সেই পুখুৰী খান্দিছে পথাৰত সেইফালে এটা পুখুৰী এইফালে বৰ্তাহঁতৰ পুখুৰীটো খান্দিছে ঘৰলৈ আহোঁ তেতিয়া বহুত বেছি ভাল লাগে কাৰণ ৰুমত থাকিলেতো ৰুমতে সোমাই থাকোঁ একেটা ৰুমতে থকা নিচিনাই হয় সোমাই আৰু তাতে ইমান লগ চকো নাই মানুহ দুনো নাই ঘৰলৈ আহিলে বহুত বেছি ভাল লাগে চবকে লগ পাওঁ দুদিন মিছ কৰি আছিলোঁ এইবিলাক পৰিৱেশ আৰু মানে আগতে যদিও আহোঁ মানে এদিন বা দুদিন থকাকৈ আহোঁ সেইকাৰণে মানে ইমানকৈ আহিবলৈ নোৱাৰোঁ পথাৰলৈতো অহাই নহয় এইবাৰ মানে বেছি দিন থকাকৈ আহিছোঁ যে সেইটো কাৰণে পথাৰলৈ আহিবলৈ এইবাৰহে সময় পাইছোঁ এয়া মায়ে পূৰা মানিমুনি বুটলি আছে মই পূৰা একদম ফুটছু লৈ থাকিব লাগে নহ'লে মাহঁতে বহুত বেছি গালি পাৰে ফুটছু লৈ নাথাকিলে ৰুমত থাকিলে আৰু ফুটছু নলগাওঁ আমাৰ তেনেকৈ থাকোঁ মানিমুনি সেইকেইডাল মানিমুনি মানে এতিয়া বৰষুণ হোৱা নাই ন মানিমুনি বেছিকৈ হোৱাই নাই অলপ মানে বিচাৰি এইকেইডাল পালগৈ আৰু বেছি নাই হ'ব মাগুচি হওক মানিমুনি হাতৰ পুখুৰীটো এইটো বহুত ডাঙৰকৈ খান্দিছে পুখুৰীটো এই মানে গোটেই পথাৰৰ মাজত এইটো পুখুৰী এইফালে আমাৰ মাদাৰান দিয়া মানিমুনি বুটলি আৰু এইফালে এতিয়া মোক জুখিছে দেই ৰাইজ মই কৈছোঁ মই 5 ফুট আছোঁ তেওঁ কৈছে নহয় তুমি 1.5 ফুট আছা সেইটো কাৰণে জুখিয়ে দিছোঁ আৰু কিমাননো আছোঁ চাওঁ বুলি কিমান আছোঁ 1.31 মিটাৰ হাবাই বাড়ি খাইছে নাই এটা আছে 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 হাবাই হামাই
আৰু এইফালে এতিয়া বনাই আছে নৰসিংহ বেচন দি বনাই আছে, তেনেকৈ বনাই আছে। মানে বনোৱা কাৰণটো হ'ল যে জোৱাইকে মানে খাই ভাল পাওঁ বুলি ক'লে, সেইটো কাৰণে পটাপট বনাই দিছে আৰু এইফালে আজি আমাৰ নতুন ৰান্ধনি একদম পূৰা লাগি গৈছে ৰান্ধনত, একদম আজি দেখাই দিছোঁ চবকে। আৰু এইফালে এইটো হৈছে বৰ্তাহঁতৰ ঘৰ, সিহঁতৰ লগত আমাৰ মানে এনেকৈ খিৰিকীয়ে দি কথা বতৰা মানে বস্তু আদান প্ৰদান চলিয়ে থাকে আৰু এয়া হৈ গ'ল, এয়া টেষ্ট কৰিবলৈ দিছে। আৰু আজি ভিডিঅ'টো বৰ বিশেষ একো নাই, এনেই অকণ ঘৰত থকা সময়খিনি আৰু মানে স্মৃতি হিচাপে থাকিব বুলি ভিডিঅ' অকণ কৰি ৰাখি থ'লোঁ। আজি ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ। যদি ভাল লাগিলে চাই তেতিয়াহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।